তো ইয়াৰ আগৰ ক্লাছত মই ক'লো যে এটা কোম্পানীয়ে যেতিয়া ষ্টাৰ্ট কৰিছে, ধৰক আমি এটা এক্সাম্পল কোম্পানী হিচাপে লৈছোঁ, কোম্পানীটোৰ শ্বেয়াৰৰ ফেচ ভেলু আছিলে 10 টকা, 10 rupees। এবছৰৰ পাছত আফটাৰ 1 year ই হৈ গ'ল 12 rupees, ই হৈ গ'ল 12 টকা। এতিয়া চাওক, কোনোবা এজন মানুহে যদি 10 টকা দি পেলাই শ্বেয়াৰটো কিনিছিলে, এবছৰৰ পাছত তাৰ দাম হৈ গ'ল বা তাৰ ৱৰ্থ হৈ গ'ল 12 rupees। তো মানুহজনে 10 টকা ইনভেষ্ট কৰি পেলাই 2 টকা প্ৰফিট কৰিলে, তাৰমানে তেওঁৰ 10 টকাটো বাঢ়ি পেলাই 12 টকা হ'ল, তাৰমানে তেওঁৰ 2 টকা প্ৰফিট হ'ল, তাৰমানে তেওঁৰ প্ৰফিট কিমান হৈ গ'ল? 20% তেওঁৰ প্ৰফিট হৈ গ'ল সেই বছৰটোত। অ'কে, এতিয়া আপুনি যদি চাই যে মানুহজনৰ 20% প্ৰফিট হৈছে এবছৰত, তাৰমানে তেওঁ যদি 100 টকাত হ'লেহেঁতেন, সেই 100 টকাটো 120 টকা হৈ গ'লহেঁতেন, 20 টকা তেওঁৰ প্ৰফিট হ'লহেঁতেন। 1000 টকা দি তেওঁৰ শ্বেয়াৰ কিনা হ'লে সেইটো 1200 টকা হৈ গ'লহেঁতেন, 200 টকা তেওঁৰ প্ৰফিট হ'লহেঁতেন। তো আমি পাৰ্চেণ্টেজত ক'লে তেখেতৰ প্ৰফিট হৈ গ'ল 20%। এইটোক যদি আপুনি বেংকৰ ছেভিংছ একাউণ্টৰ লগত কম্পেয়াৰ কৰে, ছেভিংছ একাউণ্টছত আমি কিমান পাওঁ? 4% বা 5% আমাক মাত্ৰ ইণ্টাৰেষ্ট দিয়ে। তাৰমানে 100 টকা যদি আপুনি ছেভিংছত থয়, এবছৰৰ পাছত আপুনি 4 টকা খালি লাভ হয়, আপোনাৰ একাউণ্টত হৈ যায় 104 টকা। ইয়াত হৈ আছে 120 টকা, 100 টকাত হ'লে 20% প্ৰফিট। ফিক্সড ডিপজিট যদি কৰে, 6%, 7% বা 8% ফিক্সড ডিপজিটত আজিকালি দিয়ে। তো তেতিয়াহ'লে 8% যদি ফিক্সড ডিপজিটত দিয়ে, তেতিয়াহ'লে 100 টকাত হ'লে এবছৰৰ পাছত কিমান হ'ব? 108 টকা। ইয়াত কিমান হৈ আছে? 120 টকা। এইটোৱে হৈছে শ্বেয়াৰ মাৰ্কেটৰ বা এইটোৱে হৈছে শ্বেয়াৰ কিনাৰ এটা ডাঙৰ এডভান্টেজ, যে শ্বেয়াৰত যিটো আপোনাৰ ৰিটাৰ্ণ আহে, সেই ৰিটাৰ্ণটো ছেভিংছ একাউণ্ট বা ফিক্সড ডিপজিট বা PPF এইবিলাক যিয়ে আপুনি নাচাওক বা NSC, তাতকৈ ইয়াত ৰিটাৰ্ণটো হাই। তো কিন্তু আপোনাৰ কোম্পানীটোৱে প্ৰফিট কৰিব লাগিব, প্ৰফিট কৰিলেহে আপোনাৰ শ্বেয়াৰটোৰ দামটো বাঢ়িব, তেতিয়াহে আপোনাৰ লাভ হ'ব। এই ৰিস্কটো আছে, এই বিষয়ে আমি পিছত আকৌ কথা পাতিম। কিন্তু এতিয়া চাওক, ইয়াতে কি হ'ল, ফাৰ্ষ্ট ইয়েৰত কোম্পানীটোৱে যিহেতু 2 লাখ টকা প্ৰফিট কৰিছিল 10 লাখ টকা কেপিটেলত, গতিকে যোনে শ্বেয়াৰ কিনিছিল তেওঁলোকৰ 20%কে প্ৰফিট হৈছে। ঠিক আছে। নেক্সট, আফটাৰ 2 years, 2 বছৰৰ পাছত এইটোৰ দাম হৈ গ'ল 14 rupees। ঠিক আছে, আকৌ 2 লাখ টকা প্ৰফিট কৰিলে, এতিয়া 14 rupees হ'ল। ঠিক আছে। অৰিজিনেল যিজন মানুহ আছিলে, যোনে 10 টকাত শ্বেয়াৰটো কিনিছিলে, তেওঁ এতিয়া বিক্ৰী কৰিলে বা তেওঁৰ এতিয়া শ্বেয়াৰটোৰ ৱৰ্থ হৈ গ'ল 14 rupees। তাৰমানে 100 টকাত হ'লে এতিয়া হৈ গ'ল 140 টকা। 40% তেওঁ শ্বেয়াৰটোৰ পৰা লাভ পাইছে 2 বছৰত। ঠিক আছে, 100 টকাত হ'লে 2 বছৰৰ পাছত 140 টকা হ'ল। ছেভিংছ একাউণ্টত হ'লে 100 টকাটো 108 টকা হ'লহেঁতেন। 8% ফিক্সড ডিপজিটত থোৱা হ'লে 100 টকাটো 116 টকা হ'লহেঁতেন, 116 rupees হ'লহেঁতেন। ইয়াত 140 rupees হৈ আছে। ইয়াত 40%ৰ প্ৰফিট হৈছে। ঠিক আছে। চ' এনেকৈ নৰ্মেলি এই প্ৰফিটটো বাঢ়ি গৈ থাকে মানুহজনৰ। ঠিক আছে। এতিয়া ইয়াত এটা বস্তু চাওঁ, এই মানুহজনে ধৰক 1000টা শ্বেয়াৰ কিনিছিলে। 1000টা শ্বেয়াৰ কিনিবলৈ 10 টকা হৈ তেখেতে 10,000 rupees ইনভেষ্ট কৰিছিলে প্ৰথমতে। 2 বছৰৰ পাছত বা এবছৰৰ পাছত মানুহজনৰ পইচাখিনি দৰকাৰ হ'ল। ঠিক আছে, যিটো পইচা তেখেতে 10,000 টকা ইয়াত ইনভেষ্ট কৰি থৈছিল, এবছৰৰ পাছত তেখেতে ভাবিলে পইচাখিনি মই উলিয়াই পেলাই মই ব্যৱহাৰ কৰোঁ। তো তেতিয়া তেখেতে শ্বেয়াৰটো বিক্ৰী কৰিব বিচাৰিব। যেতিয়া বিক্ৰী কৰিব বিচাৰিব, বেলেগ এজনে যোনে কিনিব, কিনোতাজনে, বায়াৰজনে 12 টকাত দি পেলাই যদি কিনে, তেওঁ জানে ফেচ ভেলু হৈছে 10 টকা, কিন্তু তেওঁ 12 টকাত দিও তাক কিনিবলৈ যাব। তো 12 টকাত দি কিনিবলৈ তেওঁ কিয় যাব? তেওঁ দেখিব যে 12 টকা দি পেলাই মই যদি কিনো, মোৰ বছৰত লাভ হ'ব 2 টকা। আমি যদি আগৰ নিচিনাকৈ ধৰোঁ, অ'কে, আকৌ 2 টকা লাভ হ'ব। তো এইটো যদি আপুনি পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰে, এতিয়াও এইটো 16.67% তেওঁ প্ৰফিট কৰিব। ঠিক আছে। চ' তাৰমানে
প্ৰথম মানুহজনে যদি নিজেই ৰাখিলেহেঁতেন 10 টকা কিনি পেলাই যদি তেওঁ আৰু এবছৰ ৰাখিলেহেঁতেন তেওঁ আকৌ 20% প্ৰফিট কৰিলেহেঁতেন কাৰণ তেওঁৰ খৰচ পৰি আছে 10 টকা আকৌ তেওঁ 2 টকা প্ৰফিট কৰিলে 14 - 12 2 টকা প্ৰফিট কৰিছে গতিকে 2/10 তাৰমানে 20% তেখেতৰ প্ৰফিট হৈ আছে কিন্তু বেলেগ যিজন মানুহে ছেকেণ্ড মানুহজনে কিনিব তেখেতে কিনিছে 12 টকাত কিনিছে তেওঁ জানে 12 টকাত কিনাৰ পাছত তেওঁ 2 টকা প্ৰফিট পাব কিন্তু তথাপিও যদি তেওঁ পাৰ্চেণ্টেজত আমি চাওঁ এইটো তেওঁৰ প্ৰফিট হ'ব 16.67% 67 বাদ দিও ধৰা 16% তেখেতৰ প্ৰফিট হ'ব এতিয়াও মানুহজনে কিয় কিনিবলৈ যাব তেওঁ দেখিব মই 16% মই প্ৰফিট পাই আছো সেভিংস একাউণ্টৰ 4% তকৈ বহুত বেছি আৰু ফিক্সড ডিপজিটৰ 8% তকৈও বহুত বেছি গতিকে তেওঁ 12 টকাত এই শ্বেয়াৰটো কিনিবৰ কাৰণে ৰেডি থাকিব ক্লিয়াৰ বুজি পাইছে কথা বেলেগ এজন মানুহে after second year বেলেগ এজন মানুহে যেতিয়া শ্বেয়াৰটো কিনিব শ্বেয়াৰটোৰ ৱৰ্থ কিমান হৈ গ'ল 14 rupees বুক ভ্যালু 14 rupees তো তেওঁ যদি কিনে 14 টকাটো তেওঁ যদি কিনে আৰু তেওঁ তাত জানে তেওঁ তেখেতে তাত 2 টকা প্ৰফিট পাব আমি ধৰি লৈছো সমানকে প্ৰফিট গৈ আছে কোম্পানীটোৰ তো তেওঁ তাত 2 টকা প্ৰফিট পাব এইটো যদি আপুনি কনভাৰ্ট কৰি চাই পাৰ্চেন্টেজলৈ নিয়ে দেখিব ইয়াতো 12% তেখেতে প্ৰফিট কৰিব সো এই মানুহজনেও দেখিব যে মই 14 টকাত যদি শ্বেয়াৰটো কিনো মই 12% প্ৰফিট পাম সেভিংস একাউণ্টৰ 4% তকৈ 3 গুণ বেছি ফিক্সড ডিপজিটৰ 8% তকৈও বেছি গতিকে তেখেতে 14 rupees দি পেলাই বা 14 টকা দি পেলাই শ্বেয়াৰটো কিনিবলৈ বিচাৰিব তাৰ কাৰণে এইটো এতিয়াও লাভজনক হৈ আছে ঠিক আছে এনেকৈ কি হয় যেতিয়া কোম্পানী এটা প্ৰফিট কৰি কৰি গৈ থাকে তেতিয়াহ'লে মানুহে এইটো শ্বেয়াৰ কিনিবলৈ ফেচ ভেলুতকৈ বেছি টকা দি পেলাই কিনিবলৈও ৰেডি থাকে কাৰণ তেওঁলোকে দেখে যে ফেচ ভেলু 10 টকা কিন্তু মই যদি 12 টকাকৈ কিনো তেতিয়াও মোৰ 16% প্ৰফিট হৈ আছে মই যদি 14 টকাকৈ কিনো তেতিয়াও মোৰ 12% প্ৰফিট হৈ আছে গতিকে সেভিংছত থোৱাতকৈ বা ফিক্সড ডিপজিট কৰি থোৱাতকৈ ইয়াত মোৰ বেছি লাভ হৈ আছে গতিকে তেখেতে 10 টকাৰ শ্বেয়াৰটো 10 টকাৰ শ্বেয়াৰটো মানে কি ফেচ ভেলু 10 টকাৰ শ্বেয়াৰটো 14 টকাটো কিনিবলৈ ৰেডি থাকে তেনেকৈ যেতিয়া বহুত বছৰ হৈ যায় কোম্পানীটোৰ শ্বেয়াৰৰ বুক ভেলু যেতিয়া বহুত বাঢ়ি যায় তেতিয়া কি হয় এই 10 টকাৰ শ্বেয়াৰটো মানুহে 60 টকাত বা 100 টকাত বা 150 টকাটো কিনিবলৈ মানুহ ৰেডি থাকে ইনফেক্ট তাতকৈও বহুত বেছি যায় এইটো পিছৰ কথা কিন্তু কি হয় এই ফেচ ভেলুৰ ওপৰত ডিপেণ্ড নকৰে এটা শ্বেয়াৰ মাৰ্কেটত কিমান দামত কিনা বেচা হৈ আছে ঠিক আছে সো এইটো বেসিক্যালি ডিপেণ্ড কৰে মেইনলি আমি যদি চাবলৈ যাওঁ বুক ভ্যালুৰ ওপৰত এইটো হৈছে একদম সিম্পলেষ্ট ফৰ্মত ওকে সব যদি ঠিকে থাকিলহেঁতেন তেতিয়াহ'লে শ্বেয়াৰ এটাৰ কিনা বেচা হ'লহেঁতেন বুক ভ্যালুৰ ওপৰত ওকে মানুহে চালেহেঁতেন যে শ্বেয়াৰটো মই ইমান টকাত কিনিছো এই মোক ইমান টকা প্ৰফিট দিব তেতিয়াহ'লে মই কিমান % প্ৰফিট পাম সি মোৰ সেভিংস একাউণ্টতকৈ সেভিংছত পোৱা ইণ্টাৰেষ্টতকৈ বেছি হয় নে নহয় সি মোৰ ফিক্সড ডিপজিট কৰি থোৱাতকৈ বেছি হয় নে নহয় যেতিয়ালৈকে সি বেছি হৈ থাকিব তেতিয়ালৈকে মানুহে শ্বেয়াৰটো কিনিব তো এইটো হৈছে যে শ্বেয়াৰ এটাৰ মাৰ্কেট ভ্যালুটো বুক ভ্যালুৰ লগত কেনেকৈ বাঢ়ি যায় তাৰ ৰিলেশ্যনটো আৰু কিবা কাৰণে যদি বুক ভ্যালু কমি আহে তেতিয়া শ্বেয়াৰটোৰ দামটো কমি আহিব এইটো একদম সিম্পলেষ্ট ফৰ্মত শ্বেয়াৰ এটাৰ দাম কেনেকৈ কিয় বাঢ়ে বা কিয় কমে তাৰ কাৰণ কিন্তু কথাবিলাকতো ইমান সিম্পল নহয় ৰিয়েল লাইফত কথাবিলাক কমপ্লিকেটেড ইয়াত আৰু পাক আছে সো নেক্সট লেসনটোত মই বুজাওঁ যে ইয়াত পাক কি আছে শ্বেয়াৰ এটাৰ মাৰ্কেট ভ্যালু আৰু কিহৰ ওপৰত ডিপেণ্ড